আমি যোনটো কাম বেছি ভয় কৰোঁ সেইটো কাম এবাৰ হ'লেও কৰি চাব লাগে, তেতিয়াহ'লে ইয়াৰ প্ৰতি থকা ভয়টো নোহোৱা হৈ যায়। সেইকাৰণে আজি মই ওলালোঁ GMCHলৈ বুলি। দৰকাৰ আছিল, কিন্তু ভয়টো আঁতৰাবৰ কাৰণেও এইটো বেছিয়ে দৰকাৰ আছিল বুলি ভাবোঁ। তো মই ওলালোঁ ভয় আঁতৰাই অকলে GMCHলৈ বুলি। তো এই গ্ৰীণ বাছখন আছে ইলেক্ট্ৰিচিটি বাছ, নতুনকৈ গুৱাহাটীত ওলোৱা। তো মই GMCHলৈ আহি পালোঁ। ইমান মানুহ প্ৰথমতে দেখি ভয় লাগিছিল। মই কেতিয়াও জীৱনত ভবা নাছিলোঁ যে মই GMCHত অকলে আহিব পাৰিম বা GMCHত আহি মই ৰোগীৰ লগত থাকিব পাৰিম, চাৰিওপিনে ৰোগী হ'ব, তাৰ মাজত যে থাকিব পাৰিম, এৰাতি দুৰাতিৰে থাকিব পাৰিম, মই কেতিয়াও ভবা নাছিলোঁ। তো এই ভয়টো দূৰ কৰিবৰ কাৰণে আৰু প্ৰয়োজনবশতঃ আহিলোঁ। তো ভিডিঅ'টো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো মই এটাই ক'ব বিচাৰিছোঁ আপোনালোকৰ লগত যে যোনটো আপোনালোকৰ চবচে বেছি ভয়, কাৰোবাৰ হয়তো জাৰ্ণি কৰাটো অকলে জাৰ্ণি কৰাটো ভয় হ'ব পাৰে বা কাৰোবাৰ যিটো পাব্লিক স্পিকিং। চ' আপোনালোকে নিজৰ ভয়টোৰ সন্মুখীন হওক, আপোনালোকে সেইটো দূৰ কৰিব পাৰিব। চ' আজিলৈ ইমানখিনি আছিল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। চ' বাই বাই।